নমস্কাৰ স্বাগতম জনাইছো অন্য এটা ভিডিঅ'ৰ মাজলৈ। আজি পাঞ্জাব কিংছে লক্ষ্ণৌ ছুপাৰ জায়েন্টছক 8 উইকেটত পৰাস্ত কৰে। আজি যেহেতু লক্ষ্ণৌ আৰু পাঞ্জাবৰ মাজত মেচ আছিল, লক্ষ্ণৌত অনুষ্ঠিত হৈছিল মেচখন আৰু লক্ষ্ণৌত পাঞ্জাবে গৈ লক্ষ্ণৌক 8 উইকেটত পৰাস্ত কৰে আৰু একেবাৰে ওৱান সাইডেড মেচ কৰি পেলাই পাঞ্জাব কিংছৰ হৈ প্ৰভ সিমৰন সিঙে আজি 69 ৰানৰ ইনিংছ খেলে আৰু প্লেয়াৰ অফ দ্য মেচ এৱাৰ্ড পাবলৈ সক্ষম হয়। মাত্ৰ 34 বলত 69 ৰানৰ ইনিংছ খেলে প্ৰভ সিমৰন সিঙে। আৰু ঋষভ পন্থ LSGৰ কেপ্টেইন, নতুন কেপ্টেইন ঋষভ পন্থ আজিও ফ্লপ হয়। ঋষভ পন্থক এবাৰ IPL অকশ্যনত 27 কৰোৰ দি আটাইতকৈ বেছি দাম দি কিনা হৈছিল লক্ষ্ণৌ ছুপাৰ জায়েন্টছে সঞ্জীৱ গোয়েংকাৰ দলে। কিন্তু আজিও ঋষভ পন্থে মাত্ৰ 2 ৰানে কৰিবলৈ সক্ষম হয়। ঋষভ পন্থে হৈ যোৱা 3খন মেচত মাত্ৰ 17 ৰান কৰিবলৈহে সক্ষম হয়। যেহেতু ঋষভ পন্থে 27 কৰোৰ টকা দি কিনা হৈছিল আৰু বহুত আশা কৰা হৈছিল যে ঋষভ পন্থে বহুত বেছি ৰান কৰিব বা সৰ্বাধিক ৰান কৰিব, কিন্তু ঋষভ পন্থে হৈ যোৱা 3খন মেচত মাত্ৰ 17 ৰান কৰিলে। আৰু পাঞ্জাব কিংছে একেৰাহে 2খন মেচৰ 2খনতে জিকিবলৈ সক্ষম হয়। যেহেতু শ্ৰেয়াছ আয়াৰৰ টিম, শ্ৰেয়াছ আয়াৰ নতুনকৈ কেপ্টেইন হৈছে পাঞ্জাব কিংছৰ আৰু শ্ৰেয়াছ আয়াৰ কেপ্টেইন হোৱাৰে পৰা এখনো মেচত এতিয়ালৈকে হাৰা নাই পাঞ্জাব কিংছে। আজিৰ মেচখন এনেকুৱা আছিল যে প্ৰথমে LSGয়ে বেটিং কৰে আৰু LSGয়ে বেটিং কৰি মাত্ৰ 171 ৰান কৰিবলৈ সক্ষম হয় 7 উইকেটত। LSGৰ হৈ টাৰ্গেটটো অলপ কম হ'ল, যদি 200 বা 200 প্লাছ হ'ল হয় তেতিয়া মেচখন আৰু অলপ ভাল হ'ল হয়। LSGৰ হৈ ষ্টাৰ্ট এটা ভাল হোৱা নাছিল। প্ৰথম অভাৰতে মিচেল মাৰ্ছে আউট হয় 0 ৰান কৰি, অৰ্শদীপ সিঙে উইকেট লয় আৰু লগতে এডেন মাৰ্ক্ৰামে 28 ৰান কৰে আৰু অৰেঞ্জ কেপ হোল্ডাৰ নিকোলাছ পুৰণে আজিও ৰান কৰিবলৈ সক্ষম হয়। নিকোলাছ পুৰণে আজি 44 ৰানৰ এটা ইনিংছ খেলে মাত্ৰ 33টা বলত। নিকোলাছ পুৰণৰ ইনিংছত 5টা 4 আৰু 2টা 6 আছিল। নিকোলাছ পুৰণে আজি বহুত ভাল ইনিংছ খেলে, যদিও অন্য বেটছমেনসকলৰ হৈ লক্ষ্ণৌ ছুপাৰ জায়েন্টছৰ অন্য বেটছমেনসকলে নিকোলাছ পুৰণৰ সৈতে ভালদৰে খেলিব নোৱাৰিলে। আৰু লগতে ঋষভ পন্থে মাত্ৰ 2 ৰান কৰে, 2 ৰান কৰি আউট হৈ যায় মেক্সৱেলৰ বলত। ঋষভ পন্থে আজিৰ মেচখনতো ৰান কৰিব নোৱাৰিলে, আগৰ মেচ কেইখনতো ৰান কৰিব পৰা নাছিল। টোটেল 3খন মেচত মাত্ৰ 17 ৰান কৰিবলৈ সক্ষম হৈছে ঋষভ পন্থ। আৰু ঋষভ পন্থৰ এতিয়া সময় আছে আহিবলগীয়া মেচবিলাকত যদি ভালদৰে পাৰফৰ্মেঞ্চ কৰক। আৰু লগতে আজি আয়ুষ বাদানী 33টা বলত 41 ৰানৰ ইনিংছ খেলে আৰু মেচখন লৈ যায় আয়ুষ বাদানী আৰু ভাল এটা স্ক'ৰলৈ লৈ যায়। আৰু লগতে আজি ডেভিড মিলাৰে বৰ বিশেষ কৰিব নোৱাৰিলে, যদিও এটা ষ্টাৰ্ট পাইছিল কিন্তু 19 ৰান কৰি আউট হয়। আৰু আব্দুল ছামাৰে আহি শেষত পাৱাৰ হিটিং কৰে আৰু 12টা বলত 27 ৰান কৰে আব্দুল ছামাৰে আৰু লক্ষ্ণৌ ছুপাৰ জায়েন্টছৰ স্ক'ৰ 171 ৰানলৈ লৈ যায়। আজি লক্ষ্ণৌ ছুপাৰ জায়েন্টছক 171 ৰানত ৰখোৱাত বলাৰসকলৰ গুৰুত্বপূৰ্ণ ভূমিকা আছে। পাঞ্জাব কিংছৰ বলাৰসকলে বহুত এটা ভাল বলিং পাৰফৰ্মেঞ্চ আগবঢ়াইছে। মিচেল মাৰ্ছক আজি প্ৰথম অভাৰতে আউট কৰে অৰ্শদীপ সিঙে, যিহেতু এটা টাৰ্ণিং পইণ্ট হ'ল, কাৰণ মিচেল মাৰ্ছ আগৰ মেচবিলাকতো ৰান কৰিছিল। আজি প্ৰথম অভাৰতে আউট কৰে অৰ্শদীপ সিঙে আৰু লগতে আজি অৰ্শদীপ সিঙে 4 অভাৰত 43 ৰান দি 3টাকৈ উইকেট ল'বলৈ সক্ষম হয়। আৰু চাহালে এটা উইকেট লয়, মেক্সৱেলে এটা উইকেট লয়, মেক্সৱেলে ঋষভ পন্থৰ উইকেট লয় আৰু লকি ফাৰ্গুছনে এটা উইকেট ল'বলৈ সক্ষম হয়। 172 ৰানৰ টাৰ্গেট চেজ কৰিব আহি পাঞ্জাব কিংছে ষ্টাৰ্ট খুব এটা ভাল পোৱা নাছিল। প্ৰথমতেই 8 ৰান কৰি প্ৰিন্স আৰিয়ে আউট হয় দিগ্বেজ সিঙৰ বলত। যদিও প্ৰিন্স আৰিয়ে জলদি আউট হয়, কিন্তু 84 ৰানৰ এটা পাৰ্টনাৰশ্বিপ হয় শ্ৰেয়াছ আয়াৰ আৰু প্ৰভ সিমৰনৰ মাজত। আজি শ্ৰেয়াছ আয়াৰেও ভাল এটা ইনিংছ খেলে। শ্ৰেয়াছ আয়াৰে আজি 52 ৰান কৰিবলৈ সক্ষম হয়, হাফ চেঞ্চুৰী কৰে। আৰু শ্ৰেয়াছ আয়াৰৰ কেপ্টেইনশ্বিপ যেহেতু 2খন মেচে পাঞ্জাব কিংছে জিকিছে, আজি শ্ৰেয়াছ আয়াৰে বেটৰেও বহুত এটা ভাল পাৰফৰ্মেঞ্চ আগবঢ়ায় আৰু হাফ চেঞ্চুৰী কৰে। শ্ৰেয়াছ আয়াৰে মাত্ৰ 30টা বলত 52 ৰান কৰে, য'ত নেকি 3টা 4 আৰু 4টা 6 আছিল। আৰু লগতে অপেন কৰিব আহি প্ৰভ সিমৰন সিঙে আজি বহুত এটা ভাল পাৰফৰ্মেঞ্চ আগবঢ়ায়। মাত্ৰ 34টা বলত 69 ৰান কৰিবলৈ সক্ষম হয় প্ৰভ সিমৰন সিঙে। আৰু প্ৰভ সিমৰনৰ ইনিংছত 9টা 4 আৰু লগতে 3টা 6 আছিল। প্ৰভ সিমৰন সিঙে আজি প্লেয়াৰ অফ দ্য মেচ এৱাৰ্ড পাবলৈ সক্ষম হয় আৰু প্ৰভ সিমৰন সিং পাঞ্জাবৰ হৈ ভাল এটা পাৰফৰ্মেঞ্চ আগবঢ়াইছে। আৰু লগত শেষত আহি নেহেল বাদাৰে মাত্ৰ 25টা বলত 43 ৰানৰ ইনিংছ খেলে আৰু মেচখন 22 বল থাকোঁতেই মেচখন জয়ী হ'বলৈ সক্ষম হয় পাঞ্জাব কিংছে। পাঞ্জাব কিংছৰ একেৰাহে IPL 2025ত একেৰাহে 2খন মেচত জয়ী হ'বলৈ সক্ষম হৈছে। আৰু যেহেতু পাঞ্জাব কিংছে আগৰ মেচখনতো জিকিছিল, বৰ্তমান পাঞ্জাব কিংছ পইণ্ট টেবুলৰ 2য় নম্বৰ স্থানত আছে। প্ৰথমত আছে RCB আৰু লগতে পইণ্টছ টেবুলৰ 6 নম্বৰত আছে LSG।
আপোনালোকে কি বুলি ভাবে যে মেচখন ক'ত হাৰিছিল LSG আৰু লগতে প্ৰভ সিমৰন সিঙৰ ইনিংছটো চাই কেনেকুৱা লাগিল আপোনালোকে কমেন্ট কৰি জনাব পাৰে আৰু যদি ভিডিওটো ভাল লাগিছে লাইক কমেন্ট কৰি দিব আৰু যদি পেজটোলৈ নতুনকৈ আছে পেজটো ফলো কৰি দিব নাপাহৰিব। এইদৰে ক্ৰিকেটৰ সকলোবিলাক আপডেট দি যাবলৈ মই চেষ্টা কৰিম। ধন্যবাদ।